যদি ভিডিঅ' চাই কেনে আহে তাত আৰু অলপ ডিছকাউণ্ট সো স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ বহুত দিনৰ বিৰতিৰ পিছত। কাৰণ তাৰমানে মোৰ এই যিটো মাত আছিল সেই মাতটো তাৰমানে নোহোৱা হৈছিল, বেঙা হৈছিলোঁ মোটামুটি 4-5 দিনমান। তাৰপিছত আজি নহয় যোৱাকালিৰ পৰা অকণমান আহিছে, কিন্তু এতিয়া ভাল। এই যিটো মোৰ ৰিয়েল মানে যিটো টিউন সেইটো টিউন অহা নাই, মানে মাজে মাজে নহয় হৈ থাকে মাতটো, কিবা হৈ থাকে। তো একো নাই, মানে আজি কি ক'বলৈ গৈ আছোঁ, মানে এটা বিজনেছ যিটো আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। গতিকে আজি অলৰেডি অপেনিং হৈয়ে গৈছে, মানে আমি কৰিছোঁ গোটেইখিনি, কিন্তু দেখুওৱা হোৱা নাছিল কাৰণ গোটেইখিনি বস্তু কমপ্লিট হোৱা নাছিল। এতিয়া যিহেতু গোটেইখিনি বস্তু বঢ়িয়াকৈ কমপ্লিট হ'ল, গতিকে এতিয়া আপোনালোকক দেখুৱাব পাৰোঁ, আপোনালোকক জনাব পাৰোঁ বস্তুটোৰ বিষয়ে, আৰু জানিলে আপোনালোকৰ লাভৱান হ'ব। যিহেতু বস্তুখিনি আমি গাঁও এৰিয়াতে কৰিছোঁ, যিহেতু হাতখোলা চক, যিটো মানে চবেই জানে নলবাৰীৰ আৰু ইফালে কামৰূপ, নলবাৰী ডিষ্ট্ৰিক্টে পৰে মেইনলি, কিন্তু কামৰূপৰ পৰা ওচৰে হয়। গতিকে হাতখোলা চকত আমি এটা বিজনেছ আৰম্ভ কৰিছোঁ। গতিকে তালৈকে গৈ আছোঁ, বলক আপোনালোকক লৈ যাওঁ, বিজনেছটো দেখাওঁ কি বিজনেছ আৰম্ভ কৰিছোঁ। তো গাইজ ফাইনেলি মই আহি পালোঁ মোৰ দোকানখন। এতিয়া আপোনালোকৰ দোকানৰ ভিতৰত কি আছে গোটেইখিনি বস্তু দেখাম। আৰু সেইখন আছে এইখন, আপোনালোকে ৰ'ব অলপ জুম কৰি দিওঁ, এইটো SP ইণ্টেৰিয়ৰ চলিউশ্যন। এইখন আছে আপোনালোকৰ এইফালে হাতখোলা চক এইটো, আৰু এইফালে আপোনালোকে অকণমান আগুৱাই গৈ পেলাই আপোনালোকে পাব মানে শংকৰদেৱ স্কুলখন, আৰু তাৰে সন্মুখতে এইখন ডাইৰেক্ট আপোনালোক অপেনিং হৈ গ'ল আজি এমাহমান হ'লে, কিন্তু আমি অহাত দেৰি হৈছে। গতিকে বোলো এতিয়া ভিতৰৰ ফালে সোমাই যাওঁ, আপোনালোকক দেখুৱাওক কি পায় ইয়াতে। তো ৰাইজ মই আহি পালোঁ হাতখোলা চক, আৰু এনে বম মাৰি আছিলোঁ যে মই দোকান খোলা বুলি। দাদাহঁতৰ দোকান একচুৱেলি আহি পায়। আৰু জেগাখিনি কৈ দিবচোন, ক'ত আছে এইটো বস্তু? এইটো আপোনাৰ বৰগুল এতিয়া কালাত হাতখোলা চক হয়, হাতখোলা চক আমাৰ শংকৰদেৱ স্কুলৰ চাইডত একদম ওচৰত। আৰু দোকানখনৰ নাম হৈছে SP ইণ্টেৰিয়ৰ চলিউশ্যন। আপোনালোকে আহিব। আৰু ইয়াতে কি পায়, কেনেকুৱা ধৰণৰ সুবিধা আছে এবাৰ জনাই দিয়ক আমাৰ ৰাইজক। হয়, ইয়াতে তাৰমানে আপোনাৰ ফল চিলিঙৰ আপোনাৰ গোটেইখিনি মেটেৰিয়েলছ পোৱা যাব। যেনেকুৱা আপোনাৰ ধৰক 2x2 চিলিং, আপোনাৰ জিপছন চিলিং আৰু PVC চিলিং, এই তিনিটা। আৰু লগতে ইয়াতে আপোনাৰ এলুমিনিয়াম খিৰিকী, উইণ্ডো, তাৰোপৰি আপোনাৰ PVC খিৰিকী, উইণ্ডো, তাৰপিছত আপোনাৰ ধৰক মডুলাৰ কিটচেন, ৱাল পেনেলিং, আপোনাৰ মডুলাৰো মোটামুটি গোটেইখিনি কৰা যায়। বেড সেইবিলাক গোটেইখিনি কৰা যায়, আৰু লগতে ষ্টিল ৰেলিং এইখিনিও কাম কৰা যায়। মই মানে দাদাক সুধিছিলোঁ দেই, মই আপোনালোকক জনাম মানে এইবিলাক বস্তু কৰিলে মানে অলপমান ভাল জেগা চাই পেলাই লয়, পূৰা একদম আপ টু ডেট জেগা। দাদাই গাঁৱৰ ভিতৰতে কৈছে, সেইটো বস্তু মোৰ বহুত বেছি ভাল লাগিল, কাৰণ গাঁৱত এনেকুৱাকৈ নাই। ইয়াৰ কাৰণটো কি, গাঁৱত কৰে মানে এইবিলাক কৰিলে ধৰক অকণমান চহৰ টাইপৰ জেগাত মানে বিচাৰি লয় জেগাখিনি। আপুনি যে গাঁৱত কৈছে কাৰণটো কি? নাই, এইটো তাৰমানে ধৰক আমি তাৰমানে অল আছাম গোটেই ছাৰ্ভিচ দিওঁ। এতিয়া ধৰক গাঁৱত এইটো তাৰমানে বেছি নাই, গাঁৱত এইটো দোকান বেছি নাই, সেইকাৰণে ধৰক আমি গাঁৱৰ পৰা ষ্টাৰ্ট কৰি লৈ যাম। আৰু গাঁৱৰ মানুহখিনি তাৰমানে এইবিলাক বস্তু বনাব বিচাৰিলে বহুত সুধিব লগা হয়, বহুত বেলেগ বেলেগ জেগাত যাব লগা হয়, সেনেকুৱা আৰু মোটামুটি ধৰক টাউনত যাব লাগে বা গুৱাহাটী যাব লাগে, সেনেকুৱা আৰু। এতিয়া ধৰক ইয়াতে গাঁৱতে হৈছে দোকানটো, আহক আপোনালোকে আহি কিনে চাই লওক, চাই মেলি আপোনালোকে চাব পাৰে ক'লে কি সুবিধা আছে। গতিকে ইয়াৰ ভিতৰত আপোনালোক মানে যিখিনি বস্তু প্ৰয়োজন হয় তেতিয়া আপোনালোকে আহিব পাৰে। আৰু ফোন নম্বৰ এটা কৈ দিবচোন। হয়, মোৰ ফোন নম্বৰটো হ'ল 9859756028। সেইটো নম্বৰ আপোনালোকে কণ্টেক্ট কৰি পেলাই আপোনালোকে যিটো বস্তু সুধিব বিচাৰে সুধিব পাৰে। আৰু এটা ডিছকাউণ্টৰ ক্ষেত্ৰত কিবা আছে নেকি, বোলে ধৰক গাঁৱৰ হিচাপত ধৰক চহৰৰ তুলনাততো বহুতখিনি দাম লয় বা কিবা, সেই হিচাপে আপোনালোকৰ দাম দৰৰ ক্ষেত্ৰত অলপ কিবা আছে? মোটামুটি ধৰক তাতকৈ আপোনাৰ প্ৰাইচটো বহুতখিনি কমেই হ'ব। তাৰোপৰি ধৰক আপোনালোকে যদি ভিডিঅ' চাই কেনে আহে তাত আৰু অলপ ডিছকাউণ্ট বঢ়িয়া। এইটো মানে মই চবতে কওঁ দিয়কচোন, মানে যেতিয়া ভিডিঅ' বনাবলৈ যাওঁ, মোৰ যদি ভিডিঅ' চাই পেলাই কোনোবা মানুহ আহে তেতিয়াহ'লে অকণমান কমাই পেলাই ল'ব লাগে। গতিকে দাদাই নিজে কৰিছে, গতিকে আহিব, মোৰ ভিডিঅ' চাই পেলাই যদি আহে অকণমান ডিছকাউণ্ট বেছিকৈ পাব। আৰু দাদাই মানে এটা কথা কৈছে, এই বস্তুখিনি বোলে প্লাষ্টাৰ নকৰাকৈ কৰিব পাৰে, হয় নে? চেফটি হয় নে? মানে চেফটি হয়, তাৰমানে প্লাষ্টাৰ নকৰাকৈ কৰিলে আপোনাৰ এটা কথা ভাব যে প্লাষ্টাৰৰ গোটেই মেটেৰিয়েলছটো বাচি যায়, মিস্ত্ৰী বাচিব। সেই হিচাপত আপোনাৰ ধৰক প্লাষ্টাৰটো কৰোঁতে আপোনাৰ এই PVC চিলিংটো কৰি দিয়াৰ পিছত আপোনাৰ ৰুমটো ভাল এটা ষ্টাইল আছে, ধৰক কালাৰ যিকোনো কালাৰ চইচ কৰিব পাৰিব, ৰুমটো এটা বেছি ডেজলিং এটা আহিব। ইয়াতে আপোনালোকৰ এইখিনি ডেমো থোৱা আছে, আৰু ডেমো থোৱা আছে। এতিয়া আপোনাৰ যিটো কালাৰ লাগে সেইটো চাই লওক, বা সেইটো কেটলগ আছে, কেটলগত চাই লওক। সেইবিলাক থাকি যায় আৰু মানে বেয়া নহয়, অতি সহজে। আৰু যদি মই পাৰ্চনেলি কুৱেশ্যন কৰিছোঁ দেই, এইটো মানে ভিতৰত যে লাইনৰ কানেকশ্যনবিলাক কৰে, ইয়াৰ ভিতৰত কৰিব পাৰি? ইয়াৰ ভিতৰতে কানেকশ্যন কৰিব পাৰি, মানে প্লাষ্টাৰ নকৰোঁতে সেইখিনি কৰি পেলাই আপোনালোকে এইটো বহাই দিব? নহয়, এইটো তাৰমানে যেতিয়া আমি কৰিম তেতিয়া ধৰক একেলগে তাৰমানে ইলেক্ট্ৰিকেলৰ লগত একেলগে গোটেইখিনি কাম কৰিব। আচ্ছা। চব তেনেকুৱা একটা লাইট হয়, বোৰ্ড হয়, সেইখিনি তাৰমানে আমি ইলেক্ট্ৰিক মিস্ত্ৰীৰ লগত একেলগে তাৰমানে আমি গোটেইখিনি কাম কৰি দিওঁ। আচ্ছা।
নিজৰ সপোনবোৰ কেতিয়া পূৰণ হয় আমি নাজানো, কিন্তু কেতিয়াবা কেতিয়াবা বেলেগৰ সপোনবোৰ পূৰণ হওঁতে সেই সুখত যদি সমভাগী হ'ব পাৰোঁ বহুতে বেছি ভাল লাগে। যিয়ে নহওক গাঁৱৰ ল'ৰা উঠি আহিছে আৰু গাঁৱৰ মাজতে এখন এনেকুৱা ধৰণৰ সুবিধা কৰি দিছে ৰাইজক। অশেষ ধন্যবাদ দাদাসকলকো, লগতে আপোনালোকেও আগবাঢ়ি আহক, দাদাসকলক উৎসাহ দিয়ক। তেওঁলোকে কিবা এটা কাম কৰিব বিচাৰিছে ৰাইজৰ কাৰণে, গতিকে আপোনালোকে আঁকোৱালি লওক। আৰু আপোনালোকে যদি নিজাকে কিবা ডিজাইন আছে তেতিয়াহ'লে লৈ গৈ দাদাসকলক দেখাই দিব পাৰিব। আৰু বোলে নহয় দাদাসকলৰ তাতো ডেমো বহুখিনি আছে, আপোনালোকে গৈ পেলাই চাই পেলাই তাৰে ভিতৰত আপোনালোকে পচন্দ কৰিলেও দাদাসকলে তেনেকুৱা ধৰণৰ আপোনালোকক বনাই দিব। আৰু এটা ভাল কথা যে দাদাসকলে নিজে কামবিলাক কৰে। ৰ'ব দেখাই দিছোঁ অকণমান। এইফালে তেওঁলোকে কৰা কিছুমান কামৰ নমুনা মই আপোনালোকক দেখুৱাই দিছোঁ, আৰু আগতেও কৈছোঁ দাদাসকলে নিজ হাতেৰে কামবিলাক কৰে। আৰু এইফালে মধুৰাৰ কিটচেন, ইয়াতে যিসমূহ ফটো দিয়া আছে তেওঁলোকে নিজে কৰি থৈ অহা কাম, মানে অলৰেডি হৈ গৈছে। ফটো চাই পেলাই হয়তো মোৰ কোৱাত ভুল হ'ব কোনটো কি কয়, কিন্তু ইয়াৰে যিসমূহ কাম আছে সঁচাকৈ বিৰাটেই মৰম লগা। এইটো চাগে এলুমিনিয়ামৰ কিবা হ'ব, মোৰ লাগিছে। হয় আৰু এইবিলাক ৰেলিং চাগেই ইমান নাজানো। আৰু যিয়ে নহওক কামসমূহ আপোনালোকে চাইছে, দেখুৱাইছে। যদি ভাল পাইছে ফোন নাম্বাৰ দি আছে, কণ্টেক্ট কৰিব। আৰু অল অভাৰ আছামত তেওঁলোকে কাম কৰি থৈ আহে। ধন্যবাদ।